নমস্কাৰ তোমালোক সকলোকে স্বাগতম জনাইছো আমাৰ ৰেবেল ৱৰ্ল্ডৰ মাজলৈ আৰু আজি এটা ঢাকা ভিডিঅ' হ'বলৈ গৈ আছে তো ভিডিঅ'টো কিমানলৈকে চাই থাকিব আৰু যদি আজি আমাৰ ভিডিঅ'টো আপোনালোকে অকণমান হ'লেও ভাল পাই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো টিপি দিব তো ভিডিঅ'টো ব্লেভাৰ থেংক ইউ so much ইজাকলে কিডা যাব ৰাইট চেনেল ভাগ ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপি দিব কাৰণ that is also important matter না না ইউটিউব লাভাৰ্স আজি আমি কথা পাতিম আমাৰ অসমৰ খাতি অসমীয়া সোশ্যাল মিডিয়া কালচাৰটোৰ ওপৰত এই কালচাৰটো বহুত বেছি ডাঙৰ এই কালচাৰটোৰ বিষয়ে সহজতে সমাপ্ত কৰিব নোৱাৰি আৰু এই কালচাৰটো আমাৰ অসমৰ প্ৰত্যেকজন ইউজাৰে বেলেগ বেলেগ ধৰণে উদযাপন কৰে তেনেহ'লে ইউটিউব লাভাৰ্স আজি আমাৰ এই বিষয়টোৰ চৰ্চা পোনপ্ৰথমতে ডিম্পু বৰুৱাৰ পৰা আৰম্ভ কৰা হওকচোন আৰু প্ৰথমতে আৰু এটা কথা কৈ দিওঁ আমাৰ ভিডিঅ'বোৰ কেৱল মনোৰঞ্জনৰ বাবেহে আসলতে যিটো লৰাই বা যিজনী ছোৱালীয়ে ডাঙৰ হৈও সৰু ছোৱালীৰ দৰে ল'ৰাৰ দৰে থাকি জীৱনটো এনজয় কৰিব পাৰে সেইটোহে ৰিয়েল মেচুৰিটি কোনোবাই যদি ডিম্পু বৰুৱাৰ মটিভেশ্যনেল ভিডিঅ'টোৰ অৰ্থ এনেদৰে উলিয়াইছে আনফালে কোনোবাই ৰাস্তাৰ মাজত কৰিছে এইয়া ইয়াৰ উপৰি ছ'চিয়েল মিডিয়াত এনে কিছুমান ইউজাৰ দেখিবলৈ পোৱা যায় যিবোৰ নেকি লিংগ নিৰ্ধাৰণ কেনেকৈ কৰিম সেইটো ভাবিবলৈ কাৰণেও 10 ঘণ্টা সময় ভাবিবলগীয়া হয় প্ৰমাণ চাই লওক প্ৰেম কৰা নাই এইবোৰটো একোৱে নহয় আমাৰ অসমৰ ছ'চিয়েল মিডিয়াত আমাৰ অসমৰ ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰতকৈ বেছি ভাইৰেল আমাৰ অসমৰ ৰাজনৈতিক নেতাসকলহে থাকে কাৰণ কোনোবা নেতাই যদি গান গাই ভাইৰেল হৈ পৰিল আৰু কোনোবা নেতাই হাঁহি মাৰি ভাইৰেল হৈ পৰিল ফুলনি মানে বাগিচা বাগিচা মানে ফুলনি ফুলনি মানে বাগিচা বাগিচা মানে ফুলনি এইটো আমি কি গাম পদুম ফুল মানে ট্ৰেক্টৰ ট্ৰেক্টৰ মানে পদুম ফুল মানে ট্ৰেক্টৰ পদুম ফুল মানে হাতী হাতী মানে ট্ৰেক্টৰ আয় পদুম ফুল মানে ট্ৰেক্টৰ ট্ৰেক্টৰ মানে হাতী হাতী মানে পদুম ফুল মানে ট্ৰেক্টৰ ট্ৰেক্টৰ মানে হাতী ইয়াৰ উপৰি আমাৰ অসমৰ ছ'চিয়েল মিডিয়াত ৰাসত গোপী নচা এগৰাকী যুৱকে বাইক লৈ ঘৰলৈ যোৱা ঘৰমুৱা ভিডিঅ'টো আমাৰ ছ'চিয়েল মিডিয়াৰ বাবে গৰম খবৰ এইবাৰ আপোনালোকক দেখুৱাম আমাৰ অসমৰ ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা এটি নিউজৰ বিষয়ে যিটো নিউজ চালে আপোনাৰ হাঁহি হাঁহি পেটৰ নাড়ী ডাল ডাল হৈ যাব হুজাই জিলাৰ মুৰাৰ ফদুমনিৰ বন্দৰ মাছখানো এখন আনুকা বিনুকা ফান দোকান ই ফান দোকানো বহুত ইজালা বিজালাৰ ফান ফাইবাই আপনারা যদি আপনি আপনার গার্লফ্রেন্ডের লগে খুব দরবার করই তে আও ফান দোকানৰ ফান খাইয়া সব সমস্যা সমাধান ই দোকানৰ একবার ফান খাইলে মুখ লাল ওয়া রস বারোয়া মুখে দি পড়ব समझ रहे हो আমাৰ অসমত পৰ্ক লাভাৰৰ সংখ্যা বহুত বেছি আমাৰ এই অসমৰ এজন ছ'চিয়েল মিডিয়া ইউজাৰে যিজন নেকি পৰ্ক লাভাৰ তেওঁ গাহৰিৰ বাবে গান গাই এনেদৰে ভাইৰেল হৈ পৰিল চিকেন নাখাও বিচাৰিছো গাহৰি পৰিচয় বিহীন যাযাবৰ লগৰী চিকেন নাখাও বিচাৰিছো গাহৰি अभी मजा आएगा ना
আমাৰ অসমত ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ বুলি ক'লে ডিম্পু বৰুৱাৰ নামটো একেবাৰে ঊৰ্ধত থাকে গতিকে এইবাৰ আপোনালোকক দেখুৱাম আমাৰ এগৰাকী ডুপ্লিকেট ডিম্পু বৰুৱাক যিগৰাকী নেকি ডুপ্লিকেট ডিম্পু বৰুৱা ৰূপে ভাইৰেল হৈ পৰিছে সমস্ত অসমতে Hey Rosto, welcome back to my second channel Dimpu's Vlog. তো মানে মই আজি আহিছোঁ ইয়াতে যিচুকু ভিলা এই আছাও যিচুকু ভিলাত আহিছোঁ তো মোক ইয়াতে মানে দেৱালীৰ কাৰণে নিমন্ত্ৰণ দিয়া হৈছে তো দে আজি কিবা খানা দে আজি বলক দেখাই আমাৰ অসমৰ জাতীয় ক্ৰাছ তথা কণ্ঠশিল্পী তথা অভিনেত্ৰী আমাৰ মৰমৰ দীপলিনা বাৰ এটি তামোল বেচি থকা ভিডিঅ'টো আমাৰ অসমৰ ছ'চিয়েল মিডিয়া কালচাৰটোৰ বাবে এটি চৰ্চিত বিষয় আমি ৰাণী ফুৰিব আহিছোঁ ৰাণী ফুৰিব আহি কি দেখিছোঁ বাইদেউ কিমানকে 20 টাকা এইটো 20 টাকা নে এইটো 20 টাকা लेकिन यार यहाँ में पिघल गया এইবাৰ মই আপোনালোকক দেখুৱাম আমাৰ অসমৰ ছ'চিয়েল মিডিয়া ইউজাৰ তথা এগৰাকী ব্লগাৰ যিগৰাকী নেকি কেৱল মাত্ৰ এটা ব্লগ বনাই গোটেই অসমখনতে ভাইৰেল হৈ পৰিছে এনেদৰে Welcome back to my YouTube channel. ইয়াতে নিতানন্দৰ লক্ষী পূজা চাবলৈ আহিছোঁ কেনেকুৱা পৰিৱেশ আপোনালোকক দেখাই আছোঁ চাই থাকক আমাৰ নিতানন্দ Welcome back to my YouTube কেনেকুৱা পৰিৱেশ আপোনালোকক দেখাই আছোঁ চাই থাকক एक काम कर 200 रुपए दे और 50 रुपए काट ओवर एक्टिंग के वजह আপোনালোকে ইতিমধ্যেটো গম পাইছে চাগে বাবু ভাইয়া তথা UK07 ৰাইডাৰ অসমলৈ আহিছে আৰু আমাৰ অসমলৈ অহাৰ পিছত আমাৰ অসমৰ ছ'চিয়েল মিডিয়া ইউজাৰে বাবু ভাইয়াক কেনেদৰে স্বাগত জনালে কেনেদৰে তেওঁৰ এটা স্পুফ বনালে সেইটো আমাৰ অসমৰ এটা ভাইৰেল ভিডিঅ' সেইটো অকণমান উপভোগ কৰি লওক এইখিনিতে বাকী কথা বাদ দিয়ক আমাৰ অসমৰ সম্পদ আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তথা আমাৰ মৰমৰ জুবিনদাৰ এটি সেভেজ ভিডিঅ' আপোনালোকে অকণমান উপভোগ কৰি লওক না এই ক্লিপটো আমাৰ অসমৰ ছ'চিয়েল মিডিয়াত পুৰা ভাইৰেল জুবিন গাৰ্গে চিধা কথা কয় মানুহ যি মনত থাকে সেইটোৱে মুখত থাকে তেনেকৈ আপোনাৰ অনুৰাগীসকলে আপোনাৰ কথা জানে কিন্তু তেনেকুৱা কিবা এটা সিক্ৰেট আছে নেকি আপোনাৰ যিটো আপুনি আজি বাৰ্থডে দিনা ৰিভিল কৰিব বিচাৰে मैं खुदा दुबारा এইবাৰ আপোনালোকে চাওক আমাৰ অসমৰ ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা আৰু এটা ভিডিঅ' যিটো নেকি নাটকৰ ৰিহাৰ্চেলৰ সময়ত শ্বুট কৰা গৈছিল ভিডিঅ'টো চালে আপোনালোকৰ হাঁহি হাঁহি পেট বিষাই যাব অষ্টম পুত্ৰ সংহাৰ কৰিব অষ্টম পুত্ৰ ক্ষমা কৰিব অৱলীলাক কমে মৰণৰ দিনটো দুৰন্ত হ'ল মৰণৰ দিনটোৰ কোন এইটো বৰ্ডটো এইটো তেনেহ'লে ইউটিউব লাভাৰ্ছ এয়া হৈছে আমাৰ অসমৰ ছ'চিয়েল মিডিয়াত চলি থকা আমাৰ খাতি অসমীয়া ছ'চিয়েল মিডিয়া কালচাৰ এই খাতি অসমীয়া ছ'চিয়েল মিডিয়া কালচাৰটোত বহুতো ধৰণৰ ইউজাৰে বহুতো ধৰণে বহুতো পদ্ধতিৰে এনেদৰেই এই কালচাৰটো উদযাপন কৰি আছে আৰু হয়তো আগলৈও কৰি থাকিব আৰু আমাক মনোৰঞ্জনৰ খোৰাক যোগাই থাকিব আৰুনো কি ক'ম তেনেহ'লে ইউটিউব লাভাৰ্ছ আজি আমাৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ লগ পাম এটা নতুন বিষয়ৰ সৈতে এটা নতুন ভিডিঅ'ৰ সৈতে টিল দেন টাটা বাই বাই লগতে ইউটিউব লাভাৰ্ছ আপোনালোকৰ বাবে মোৰ আৰু এটা কথা আছে আপোনালোকৰ বাবে মই ইমান কষ্ট কৰি ভিডিঅ' বনাওঁ কিন্তু আপোনালোকে মোৰ চেনেলটো অকণো ছাবস্ক্ৰাইব নকৰে প্লিজ আপোনালোকে যদি আমাৰ ভিডিঅ'বোৰ চাই অকণমান হ'লেও ভাল পাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো টিপি দিব প্লিজ টিপি দিয়ক না কেলা চৰি বেয়া পালে নেকি আপোনালোকে কেলা বুলি কোৱাৰ কাৰণে মানে মই কেলা বুলি এনেই নকলোহেঁতেন মানে দুখতে গলতিছে ইধৰ ধৰ নিকলি গৈছিলোঁ মানে বেয়া চেয়া নাপাব আৰু এটা কথা কেলাটো মানে বেয়া শব্দ নহয়তো কেলাটো আমাৰ অসমীয়া আৱেগ হয় না আৰু যদি আপোনালোকে বিশ্বাস কৰা নাই তেতিয়াহ'লে আপোনালোকক মই প্ৰুফ দি আছোঁ ৰ'ব এক ছেকেণ্ড बहुत तेज हो रहा है बहुत तेज हो रहा है Hey Google, tell me the definition of kela. छे
কেলাটো কেলা গালি নহয় নহয় কেলা থে কেলাটো শ্লেং নহয় নহয় কেলা এটা সত্তা আছে বে কেলা নিজৰ মাজতে এটা গৰিমা আছে কেলা গাড়ীটো হ'বই নোৱাৰো বুজিছ না কেলাটো হোষ্টেলত প্ৰিপজিশ্যন টাইপত হয় নহয় কেলা গুড মৰ্ণিং কেলা গুড নাইট কেলা বেষ্ট অফ লাক কেলাটো শ্লেং নহয় বে बंद करो हाथ जोड़ के मैं